গাইস লাইভত মানে কিছুমান মজা ল'ব লাইভটো যিমান এনজয় কৰিব সিমানে ভাল হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ এইটো মই যেটো দৌৰি দৌৰি উঠি আছো এটা মাথাৱৰী হয় মাথাৱৰীটো সাইডত আছে নদী আৰু এবাৰ মাথাৱৰীটো অলপ হেভিকে বান্ধিছে চাও গাইস আমি কিমান ভাকে ফুকে দি আহিছো বছৰ বছৰ ইয়াত বহুত পানী হয় কিন্তু এইবাৰ পানীটো কম হৈছে পানীটো হোৱা নাই ইমান বহুত গৰম নাও আছে আগত নাওত উঠিম সেইকাৰণে আহিছো আৰু আপোনালোকক লৈ যাম নদীৰ মাজত কত দিলে 80 টাকা 90 টাকা নাকি 90 টাকা আঙ্গুর পেট্রোল দেখ তেল পুড়ে আছি আর নদীর মধ্যে তেল খায় আর বেশি ও বাজান You're talking like you think you're royalty. You think that I'm afraid, but I don't break. I heard you question my stability. Bora ভাল লাগিছে এতিয়া সোয়া আমি কথা শুনে দেখো আছো এই গাইস সোয়া আমি নদীর মাঝে মাছ ধরে দাইতো দাই দিয়ক মাছ উঠিব তো উঠাই দিয়ক না মাছ উঠিব এই গাইস আমি আছো কোন চাই লগ আপোনালোকে নদীৰ মাজত গৈ আছো ফিলিংস বেটাৰ আহি আছে পুৰা বেটাৰ ফিলিংস মানে মজা হে গাইজ এবাৰ কওকচোন সূৰ্যটো কেনেকুৱা লাগিছে বাৰু চাই আপোনালোকৰ সূৰ্যটো মজা লাগিছে নে নাই যদি লাগিছে তেন্তে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব ভাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক গাইজ লাইভত মানে কিছুমান মজা ল'ব লাগে আৰু আমি এইকাৰণে আহিছো নদীৰ মাজত ঘূৰিম আৰু আপোনালোকক কৈ আছে সেই তলৰ ওচৰত ইয়াৰ পৰা বহুত দূৰ আছে তলটো আমাৰ ওচৰত গ'লে আপোনালোকে দেখা পাব মজা তলং আৰু এইফালে চাওক লাইফটো যিমান এনজয় কৰিব সিমানে ভাল তেতিয়া মানে বৰিং নাথাকে মনটো মানে যিমান পাৰে মানে আপোনালোকে এনজয় কৰিব চেষ্টা কৰিব তেতিয়া মানে ইমান বৰিং নালাগে মজা এতিয়া আমি গৈ আছো এই দলঙৰ ওচৰত দলঙৰ তলফালে দি যাওঁ আৰু এইফাল দি আকৌ ঘূৰি আহিম মানে একদম পুৰা বেটাৰ ফিলিংস আহিছে মই টিকনি তলত বহি লৈছো এতিয়া আমি গৈ আছো এইটো বালিচৰত এতিয়া আমি এইটো পাৰৰ পৰা এইটো বালিচৰত আহি গলো নদীৰ মাজত আহি পিনি ভিডিঅ'টো বনাইছো সেইটো চাইডে যে গোটেইখিনি নদী আছে সেইফালে চাওক সেইটো চাইডে যায় সেইটো চাইডে মানে পাৰ সেইটো চাইডে মানে মানুহৰ ঘৰ আৰু ইয়াত মানে কোনো ঘৰ চৰ নাই এইটো মানে নদীৰ মাছ জেগাটো মানে আহি পিনি বহুত এটা মজাই লাগিছে কিন্তু আচলতে এটা বহুত ভাল লাগিছে জেগাডোখৰত আহি আপোনালোকো আহিব এটা 360 ডিগ্ৰী ভিউ দেখুৱাই লওক কেনেকুৱা লাগে হা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা হে গাইজ ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আমাৰ RH Vlogs 123 চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু আজি আমাৰ সোনকালে যাব লগা হৈছে ঘৰত কাৰণ আমি হেলমেট একো অনা নাই আৰু পুলিচে পালেতো মানে বেয়াই হ'ব আৰু হেলমেট আনা নাই আজিকালিতো জানেই নগাঁও ডিষ্ট্ৰিক্টত পুলিচ কিমান ষ্ট্ৰিক্ট কাৰণে ভয়তে মানে ঘৰৰ পৰা ওলাইছিলোঁ আৰু এতিয়া ঘৰত আকৌ যাব লগা হৈছে এন্ধাৰ হৈ আছে দিনটো ওকে বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা